নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আজি হৈছে মহাশিৱৰাত্ৰি। তো মই ভাবিছোঁ আজি এটা দীঘল ব্লগ বনাওঁ, কাৰণ মই সদায় মিনি ব্লগে বেছিকৈ বনাওঁ। তো ভাবিছোঁ এতিয়া অলপমান দীঘল ব্লগ বনাওঁ। তো সেইবাবে আজি মই আৰম্ভ কৰিছোঁ এতিয়াৰ পৰা ইণ্ট্ৰ'। মানে মই সেৱা কৰি আহিলোঁ, সেৱা কৰি আহি কিনে ভাবিছোঁ যে এতিয়াহে ইণ্ট্ৰ' কৰোঁ, কাৰণ যি ভিৰ আৰু যি ডাৱৰ হৈছে। তো ভাবিছোঁ এতিয়া আৰম্ভ কৰি দিওঁ ইণ্ট্ৰ'টো। তো আহক ভিডিঅ'টো চাওক, শেষলৈকে চাব। কিবা এটা ভিডিঅ' বনাব আৰম্ভ কৰিলে ক'ৰ পৰা কি মাত ওলাই যায়, বাহিৰৰ পৰা আহে এবাৰ। মানে মই আগতেও কৈছিলোঁ চাগে এইটো কথা, মানে মোৰ আগৰ ভিডিঅ' এটাত। উপায় নাই আৰু, এনেকৈ চলিব লাগিব নেকি? তো বলক। তো এতিয়া মই ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ ইয়াতে মই এবাৰ ভালকৈ সেৱা কৰি ল'লোঁ ভগৱানৰ ওচৰত। তাৰপিছত মন্দিৰত যাই এবাৰ সেৱা কৰিম, কাৰণ তাতে যি ভিৰ ভালকৈ মানে সেৱা কৰা নহ'ব। তো ইয়াতেও কৰি ল'লোঁ, তাতেও কৰি ল'ম। তো এতিয়া আপোনালোকে চাব পাৰিছে যে, আৰু এতিয়া আপোনালোকে চাব পাৰিছে মায়ে পঞ্চামৃত বনাই আছে। তো পঞ্চামৃত কেনেকৈ বনাই আপোনালোকেতো জানে, দৈ, ঘিউ, চেনি, মৌ, এৱা গাখীৰ। তো এতিয়া পূজা কৰাৰ টাইমত এইখিনি দি শিৱলিংগত অভিষেক কৰিম। আৰু এতিয়া মই চাকি জ্বলাই আছোঁ। চাকি জ্বলাই তাৰপিছত বেলপাত আৰু ফুল দি, তাৰপিছত পানী দি শিৱলিংগত আৰু এই পঞ্চামৃতখিনি দি পূজা কৰিম। পূজা কৰা হোৱাৰ পিছত এতিয়া আহিছোঁ মন্দিৰ যাবলৈ, মানে মন্দিৰ যাবলৈ ওলাইছোঁ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ, লগতে পঞ্চামৃত, ফুল, বেলপাত আদি লৈ লৈছোঁ, কাৰণ তাতেও এবাৰ দি দিম শিৱলিংগত। আৰু এতিয়া চাব পাৰে ভিৰ কিমান। ইয়াৰ পৰা ৰাস্তাৰ পৰাই ভিৰ, আৰু ভিতৰত যে ভিৰ আপোনালোকে দেখিবই পাৰিছে কিমান ভিৰ। আগফালৰ পৰা যাব নোৱাৰি, মানে আগফালেদি মন্দিৰত সোমাব নোৱাৰি বাবে মই পিছফালৰ গেটেদি গ'লোঁ, কাৰণ আগফালে যি ভিৰ আপোনালোকে দেখিবই পাৰিছে। আৰু অকণমান দূৰত ৰাইজৰ বাবে খিচাৰি বনাই আছে ইয়াত। পিছে মই ভিডিঅ' কৰিবলৈহে আহিছিলোঁ, একো খোৱা নাই, কাৰণ মোৰ ব্ৰত আছিল যিহেতু। দুপৰীয়াটো একো নাখাওঁৱেই, ৰাতি একেবাৰে ব্ৰত খুলিম বুলি মই ভাবিছোঁ যে অলপমান ভিডিঅ' কৰাই লৈ যাওঁ, কাৰণ আপোনালোকতো দেখাব লাগিব নে কি কয়। ভিডিঅ' কৰি উঠি এবাৰ ভাবিলোঁ যে এবাৰ ঘৰলৈ যাওঁ নে কি কয়। ঘৰত আহি মায়ে মোক কৈছে যে বেলপাত কেইটামান বাছি থৈ দে, মানে 108টা বেলপাত হ'ব লাগিব, আৰু যি যি ভাল ভাল বেলপাত আছে তাৰ পৰা বাছি থৈ বেলেগ কৰি থৈ দে। তো মই লাগি গ'লোঁ কামত। আৰু গাইজ, ভিডিঅ' কৰোঁতে মানে এডিট কৰোঁতে যেতিয়া ভইচ অভাৰ দিয়া যায়, কেতিয়াবা কথা কোৱাৰ ষ্টাইলটো বেলেগ হ'ব পাৰে, বা কিবা ভুল ভ্ৰান্তি থাকিব পাৰে সৰু সুৰা। তাৰ বাবে আপোনালোকে যেন দায় দোষ নধৰি ক্ষমা কৰি দিয়ে, কাৰণ সকলোবোৰ নিজে চাব লগা হয়। ভিডিঅ' কৰোঁতেও এডিট কৰোঁতে বহুত কেতিয়াবা সৰু সুৰা ভুল থাকিব পাৰে, বেয়া নাপায় যেন প্লিজ ক্ষমা কৰি দিয়ে। বা ভিডিঅ'টোত কি উদ্দেশ্য কৰি ক'ব খুজিছোঁ সেইটো এবাৰ চাই লৈ যেন। মানুহ মাত্ৰেই ভুল বুলি সকলোৱে কয়, সেইবাবে আপোনালোকে ক্ষমা কৰি দিব বুলি আশা থাকিল, যদি ভৱিষ্যতে কিবা ভুল কৰোঁ। তো এতিয়া আহিছোঁ। তো এতিয়া হৈছে আবেলি। তো মেনে আবি শাড়ী পেহনা হে। তো অলপমান পিছত আমি যাম মন্দিৰত। তো আপোনালোকক লগ পাম নে কি কয়? তো চলো। আৰু এতিয়া মায়ে ৰূপাৰ বেলপাত দিছে, মানে মহাদেৱৰ গলত পিন্ধাই দিব দাদাই। যদি ভিডিঅ'টো এতিয়াও ভাল লাগি আছে, মানে যদি ভাল লাগিছে, আপোনালোকে কমেণ্ট কৰিব বুলি আশা থাকিল নে কি কয়। পিছে এইবাৰ মূৰ্তিটো অনাৰ টাইমত মই নাছিলোঁ, কাৰণ সেইখিনি টাইম বহুত ভাল লাগে, কিন্তু উপায় নাই আৰু নাছিলোঁ সেইখিনি সময়ত। অলপমান পিছত ভাবিলোঁ যে এতিয়া অকণমান ড্ৰেছটো চেঞ্জ কৰি আহোঁ, কাৰণ পুষ্পাঞ্জলি দিয়াৰ সময় হ'বই যিহেতু অকণমান পিছত। তো ড্ৰেছ চেঞ্জ কৰি আহি এতিয়া পুষ্পাঞ্জলিৰ বাবে সকলোৱে ইয়াতে বহিছে আৰু ময়ো বহিছোঁ। এয়া দেখিব পাৰিছে দেউতা আৰু মই আগত বহিছোঁ, মানে মই পিছত আহিছিলোঁ কিন্তু আগত জাগাটো পাই বহি গ'লোঁ আৰু মানুহ দেখিব পাৰিছে কিমান হৈছে। আৰু এইটো ভিডিঅ' মই ইমান ধুনীয়াকৈ বনাইছিলোঁ, কিন্তু কি হ'ল বা ভিডিঅ'টো অলপমান কিবা বেলেগেই হ'ল দেখোঁ। তো এতিয়া দেখিব পাৰিছে পুৰোহিতে একদম পূজা কৰি আছে, আৰু এতিয়া সকলোকে থিয় হ'বলৈ কৈছে, আৰু অকণমান পিছতে পুষ্পাঞ্জলি দিয়া হ'ব। আৰু পুষ্পাঞ্জলিৰ বাবে এতিয়া মাইক লগাই দিছে, মানে সকলোৰে সুবিধা হ'বৰ বাবে, মানে সকলোৱে শুনিবৰ বাবে। আৰু আপোনালোকে দেখিব পাৰিছে বাসন্তী মন্দিৰৰ পূজাস্থলীত, মানে মঞ্চখনত আয়তী নাগাৰা নাম মতা হৈছিল।
দুপৰীয়া যেনেকৈ 4,500 মানুহক খিচাৰি মানে ভোগ খোৱা হৈছিল, ঠিক তেনেদৰে এতিয়া পূজা শেষ হোৱাৰ পিছতো 500 মানুহক ভাত খোৱাব। আৰু মহাদেৱ বাবাৰ কৃপা বুলিয়ে ক'ব লাগিব। অলপো কষ্ট নোহোৱাকৈ মই আজি ইয়াতে মোৰ এতিয়া ব্ৰতটো ভাঙিলোঁ। তো শেষ হ'ল মহাশিৱৰাত্ৰি। কিন্তু ধুনীয়াকৈ গ'ল এইবাৰ, বহুত ধুনীয়াকৈ শেষ হ'ল দিনটো। তো এতিয়া আহিলোঁ ভাত খাই। তো ভাবিছোঁ ব্লগটো ইয়াতে সামৰোঁ। আজি বহুত ভাগৰ লাগিছে এতিয়া, গোটেই দিনটো ব্ৰত ৰাখি এতিয়া যিহেতু ব্ৰতটো ভাঙিলোঁ, তো বহুত কিবা এটা ভাল লাগিছে আৰু। তো এতিয়া আহিছোঁ, যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব বুলি। তো আহিছোঁ, পিছত লগ পাম, বাই।